আপুনি বাৰু জানেনে বেলগছৰ উৎপত্তি কেনেকৈ হ'ল আৰু শিৱ বাবাৰ পূজাত বেলপাত কিয় অৰ্পণ কৰা হয়? বেলপাত অবিহনে শিৱ বাবাৰ পূজা অসম্পূৰ্ণ কিয় হয়? তাৰ কি মহত্ব আছে? আজি আপোনালোকক সেই বিষয়ে জনাবলৈ বিচাৰিছোঁ। বন্ধু বান্ধৱীসকল, ধৰ্মৰ জ্ঞানৰ সৈতে জড়িত কাহিনীসমূহ জানিবৰ বাবে আমাৰ জ্ঞান সাগৰ অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আমাৰ ফেচবুক পেজখনত লাইক কৰিব। 3 পাতযুক্ত বেলপাত ত্ৰিদেৱ শিৱ বাবা, বিষ্ণুদেৱ আৰু ব্ৰহ্মাদেৱৰ প্ৰতীক। বেলপাত শিৱ বাবাৰ ত্ৰিশূল আৰু ত্ৰিনেত্ৰৰো প্ৰতীক। বেলগছক এডাল পবিত্ৰ আৰু শীতল গছ বুলিও জনা যায়। যিহেতু শিৱ বাবাক বিধ্বংসী বুলি জনা যায়, তেওঁ খং শান্ত কৰোৱাৰ বাবেও বেলপাত অৰ্পণ কৰা হয়। বেলগছৰ পৰা পজিটিভ এনাৰ্জি আহে আৰু নেগেটিভ এনাৰ্জি দূৰ হয়। শিৱলিংগত জল, পুষ্প, গাখীৰ আৰু বেলপাত দিয়া দেখা যায়। কিন্তু আপুনি কেতিয়াবা বিচাৰ কৰিছেনে বেলপাত অবিহনে শিৱ বাবাৰ পূজা অসম্পূৰ্ণ কিয় হয়? ইয়াৰ কি কাৰণ জানো আহক। এনেকুৱা মান্যতা আছে যে শিৱলিংগক বেলগছৰ তলত স্থাপন কৰি সদায় ৰাতিপুৱা পানী ঢালিলে মনুষ্যৰ সকলো পাপ খণ্ডন হয় আৰু সুখ সমৃদ্ধি আহে। বেলগছ দৰ্শন বা স্পৰ্শ মাত্ৰেই মানুহৰ সকলো পাপৰ পৰা উদ্ধাৰ হয়। বেলগছৰ বিষয়ে মানুহৰ এইটো বিশ্বাস আছে যে যি লোকে পবিত্ৰ মনৰ পৰা শিৱ বাবাক 2 বা 3টা বেলপাত অৰ্পণ কৰে, সেই ব্যক্তিয়ে ভৱসাগৰৰ পৰা মুক্ত হৈ যায়। বেলগছৰ উৎপত্তিৰ বিষয়ে স্কন্ধ পুৰাণত কোৱা হৈছে যে এবাৰ দেৱী পাৰ্বতীয়ে ঘাম মুচি পেলাওঁতে তাৰ কিছুমান টোপাল মন্দাৰ পৰ্বতত পৰিছিল, য'ৰ পৰা বেলগছৰ উৎপত্তি হৈছিল। এই গছৰ শিপাত গিৰিজা, গা গছত মহেশ্বৰী, ডালিত দক্ষায়নী, পাতত মাতা পাৰ্বতী, ফুলত গৌৰী আৰু ফলত কাত্যায়নী বাস কৰে। ইয়াৰ উপৰিও মা লক্ষ্মীৰ ৰূপ গোটেই বৃক্ষতে নিবাস কৰে। শিৱ বাবাৰ পূজাত বেলপাত অৰ্পণ কৰিলে শিৱ বাবা খুব প্ৰসন্ন হয় আৰু ভক্তৰ মনোকামনা পূৰ্ণ কৰে। যি ব্যক্তিয়ে কোনো তীৰ্থস্থানত যাব নোৱাৰে, তেনে ব্যক্তিয়ে শাওণ মাহত বেলগছৰ মূল ভাগত পূজা কৰি তাত পানী ঢালিলে গোটেই তীৰ্থস্থান দৰ্শন কৰাৰ পুণ্য লাভ কৰে। বেলগছৰ বিষয়ে বা বেলপাত শিৱ বাবাৰ পূজাত কিয় অৰ্পণ কৰা হয়, সেই বিষয়ে বহু কথা প্ৰচলিত আছে। সেই সকলোবোৰৰ ভিতৰত সকলোতকৈ মহত্বপূৰ্ণ এটা পৌৰাণিক প্ৰসংগ আছে যে প্ৰাচীন কালত এবাৰ দেৱতা আৰু দানৱে মিলি সাগৰ মন্থন কৰিছিল। সাগৰ মন্থনৰ সময়ত সাগৰৰ পৰা বহু বস্তু ওলাইছিল। তাৰে ভিতৰত কিছুমান ভাল আৰু কিছুমান বেয়া। এই মন্থনৰ ফলস্বৰূপেই সাগৰৰ পৰা হলাহল নামে বিষ ওলাইছিল। এই বিষ ইমানেই ভয়াৱহ আছিল যে ইয়াৰ প্ৰভাৱত গোটেই সংসাৰ বিনাশ হৈ গ'লে হয়। এই বিষৰ পৰা সংসাৰক ৰক্ষাৰ বাবে এই বিষ শিৱ বাবাই পান কৰি কণ্ঠত ধাৰণ কৰিছিল। সেইবাবে তেওঁৰ এটা নাম নীলকণ্ঠ বুলিও জনা যায়। এই বিষ পান কৰাৰ বাবে শিৱ বাবাৰ মস্তিষ্ক গৰম হৈ গৈছিল। দেৱতাসকলে তেওঁৰ মূৰত পানী দিয়াত তেওঁৰ মূৰৰ জ্বলনটো কমিছিল যদিও কণ্ঠত জ্বলন হৈয়ে আছিল। সেইকাৰণে দেৱতাসকলে শিৱ বাবাক বেলপাত খুওৱা আৰম্ভ কৰিলে। কাৰণ বেলপাতত বিষৰ প্ৰভাৱ শেষ কৰি দিব পৰা গুণ থাকে। সেইকাৰণেই শিৱ বাবাৰ পূজাত বেলপাত অৰ্পণ কৰাৰ মহত্ব আছে। সেইবাবেই শিৱ বাবাৰ পূজাত বেলপাত অৰ্পণ কৰা হয়। আপোনাৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে আৰু আপুনি যদি এনেধৰণৰ ভিডিঅ'সমূহ চাব বিচাৰে, আমাৰ এই জ্ঞান সাগৰ অসম ইউটিউব চেনেলটোত উপলব্ধ আছে। আৰু যদি ধৰ্মৰ জ্ঞানৰ সৈতে জড়িত
এনে কাহিনীসমূহৰ বিষয়ে জানিবলৈ বিচাৰে আৰু যদি আমাৰ জ্ঞানসাগৰ অসম ইউটিউব চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব। আপোনালোকৰ এটা ছাবস্ক্ৰাইবে আমাক এনেধৰণৰ ভিডিঅ'সমূহ প্ৰস্তুত কৰিবলৈ বহুতো উৎসাহিত কৰে আৰু যদি ভিডিঅ'টোৰ প্ৰতি কিবা পৰামৰ্শ বা অভিযোগ থাকে আমাক কমেণ্ট কৰি জনাব। ভিডিঅ'সমূহ চাই ভাল লাগিলে লাইক কৰি সকলোৰে মাজত শ্বেয়াৰ কৰিব যাতে সকলোৱে আমাৰ ভিডিঅ'টো উপভোগ কৰিব পাৰে। লগতে আমাৰ ফেচবুক পেজখনত লাইক কৰি ফ'ল' কৰিব। ধন্যবাদ।